নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকৰ সকলোৰে নিশ্চয় ভাল। আজি মই আপোনালোকলৈ লৈ আহিছোঁ জবা ফুলৰ উপকাৰী গুণসমূহৰ ওপৰত এটি ভিডিঅ'। তেনেহ'লে পলম নকৰি আৰম্ভ কৰোঁ। দেখিবলৈ সুন্দৰ জবা ফুল বহুতো ঔষধীয় গুণেৰে সমৃদ্ধ। ইয়াক হিন্দু ধৰ্মত পবিত্ৰ উদ্ভিদ মনা হয়। ভাৰতবৰ্ষকে ধৰি বিভিন্ন দেশত জবা ফুল দেখিবলৈ পোৱা যায়। হিন্দু ধৰ্মৰ দেৱ-দেৱীৰ পূজা অৰ্চনাত জবা ফুল ব্যৱহাৰ কৰাৰ উপৰিও সৌন্দৰ্য সাধনা আৰু ৰোগ নিবাৰণৰ ঘৰুৱা ঔষধ হিচাপেও ইয়াক ব্যৱহাৰ কৰা হয়। জবা ফুলক হিন্দীত গুড়হলকা ফুল আৰু ইংলিছত হিবিস্কাছ ফ্লাৱাৰ নামেৰে জনা যায়। বিভিন্ন প্ৰজাতিৰ জবা ফুলৰ ৰং ভিন্ন ধৰণৰ, যেনে ৰঙা, কমলা ৰঙৰ, বেঙুনীয়া, বগা আদি। ইয়াৰ বৈজ্ঞানিক নাম হৈছে হিবিস্কাছ ৰোজা চাইনাচিছ। জবা ফুল আমাৰ চুলি আৰু ছালৰ বাবে অতি উপকাৰী। ই ভিটামিন চি, কেলচিয়াম, ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্ট আদি গুণেৰে সমৃদ্ধ। জবা গছৰ পাত আৰু ফুলে চুলিৰ বাবে নেচাৰেল হেয়াৰ কণ্ডিচনাৰৰ কাম কৰে। জবা ফুলৰ পাত পিচি পেষ্ট বনাই তাৰ সৈতে অলিভ অইল মিহলাই 10 পৰা 15 মিনিট সময় মূৰত লগাই ৰাখি কুহুমীয়া গৰম পানীৰে মূৰ ধুব লাগে। এনে কৰিলে চুলি সৰা সমস্যা দূৰ হয়। জবা ফুলৰ পাতৰ সৈতে নাৰিকল তেল, আমলখি অথবা আমলখি পাউডাৰ মিহলাই পেষ্ট বনাই চুলিৰ গুৰিত লগাই ৰখাৰ লগতে চুলি মালিচ কৰিলে চুলি সৰা বন্ধ হয় আৰু চুলি বগা হ'বলৈ ধৰা কম হয়। উফি দূৰ কৰাৰ ক্ষেত্ৰত জেতুকা পাতৰ সৈতে নেমু ৰস 10 গ্ৰাম জবা ফুলৰ পাত মিহলাই পেষ্ট বনাই মূৰত সানিলে চুলিৰ উফি নাইকিয়া হয়। জবা ফুল এণ্টি এজিং গুণেৰে সমৃদ্ধ, যিয়ে ফ্ৰী ৰেডিকেলছ দূৰ কৰে আৰু মুখৰ ক'লা দাগ, বয়সৰ চাপ আদি নাইকিয়া কৰে। এনে ক্ষেত্ৰত ইয়াৰ পাত পিচি মৌ মিহলাই মুখত সানিলে উপকাৰিতা লাভ কৰে। ইয়াৰ পৰা বহুতো বিউটি প্ৰডাক্ট যেনে হেয়াৰ অইল, ফেচ মাস্ক, ফেচ ক্ৰীম আদি তৈয়াৰ কৰাৰ লগতে হাৰ্বেল টি হিচাপেও ইয়াক সেৱন কৰা হয়। ই এণ্টি কেঞ্চাৰ, এণ্টি ডায়েবেটিক আৰু এণ্টি হাইপাৰটেনচিভ গুণেৰে সমৃদ্ধ। নিয়মীয়াকৈ জবা ফুলৰ পাতেৰে তৈয়াৰী চাহ সেৱনে শৰীৰত বেড কলেষ্ট্ৰলৰ পৰিমাণ কম কৰে আৰু গুড কলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি কৰে, লগতে হৃদয়ক সুস্থ কৰি ৰাখে। হিবিস্কাছ টি এণ্টি হাইপাৰগ্লাইচেমিক গুণেৰে সমৃদ্ধ, যিয়ে শৰীৰত ৰক্ত বিকাৰ দূৰ কৰে আৰু গ্লুকোজৰ ভাৰসাম্যতা ৰক্ষা কৰে। সেইবাবে ডায়েবেটিক পেচেণ্টৰ বাবে ই উপকাৰী। মহিলাসকলৰ শৰীৰত এষ্ট্ৰজেনৰ অভাৱত হৰমনৰ ভাৰসাম্যতা বিনষ্ট হয়। এনে অৱস্থাত অনিয়মীয়া ঋতুস্ৰাৱ, বেদনাদায়ক ঋতুস্ৰাৱ আদি সমস্যাই দেখা দিব পাৰে। এনে ক্ষেত্ৰত হিবিস্কাছ টি উপকাৰী। এইবোৰৰ উপৰি কাহ, পানী লগা দূৰ কৰাৰ লগতে লিভাৰৰ সুৰক্ষা প্ৰদান কৰে। হিবিস্কাছ টিয়ে আমাৰ শৰীৰত কিডনী ষ্টনৰ সমস্যা দূৰ কৰি মেটাবলিজম বঢ়ায় আৰু শৰীৰৰ অতিৰিক্ত মেদ তথা চৰ্বি কম কৰে আৰু ফ্ৰী ৰেডিকেলছক ধ্বংস কৰি কেঞ্চাৰ চেলছৰ বৃদ্ধিত বাধা প্ৰদান কৰে। ই এনিমিয়া ৰোগী আৰু হাই ব্লাড প্ৰেছাৰ ৰোগীৰ বাবেও উপকাৰী। হিবিস্কাছ টি অৰ্থাৎ জবা ফুলেৰে তৈয়াৰী চাহ গৰ্ভৱতী মহিলাই সেৱন কৰাটো অনুচিত। হিবিস্কাছ টি অত্যাধিক সেৱনৰ ফলত টোপনি আহিব পাৰে। সেইবাবে যদি কোনো ড্ৰাইভ বা মেচিন চলাই থকা হয় তেনে অৱস্থাত ইয়াক সেৱন কৰাটো অনুচিত। বন্ধু-বান্ধৱীসকল, আশা কৰোঁ মই দিয়া এই সংক্ষিপ্ত তথ্যখিনিৰ দ্বাৰা আপোনালোক সকলোৱে নিশ্চয় কিছু পৰিমাণে হ'লেও উপকৃত হ'ব। যদি ভিডিঅ'টো চাই সঁচাকৈ ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব সেইসকল ব্যক্তিৰ সৈতে যাৰ বাবে এই তথ্যখিনি অতি প্ৰয়োজনীয়। আৰু এনেধৰণৰ হেল্থৰ সৈতে জড়িত ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।